ঘৰ বনাবৰ কাৰণে খুঁটাবিলাক ৰেডি কৰি থকা হৈছে গাইছ, ৰখিব কৈ আছোঁ। পোনপ্ৰথমতে সকলোকে নমস্কাৰ দেই। মানে ৰাতিপুৱা উঠি পেলাই দেখিছোঁ মা আৰু ভাইটিয়ে দেখোন পুৰা লেকচাৰ দি আছে। মই বোলো ভাত কেইটামান দেচোন পটাপট খাই লওঁ। খোৱাৰ লগে লগে মাদাৰে বাঢ়ি দিলে ভাত, লগত আছিল কালিৰ ৰাতিৰ গাহৰি মাংস। আৰু গাহৰি মাংস বুলি ক'লেতো জয়ন্ত ৰখিব নোৱাৰে আৰু মুখত ভৰাই দিয়াহে কথা। আৰু ধুনীয়াকৈ খাই ল'লোঁ গাহৰি মাংসটো। আৰু ভাত খাই পেলাই উঠি আহি চাইছোঁ এইটোৱে দেখোন পাহাৰ বনোৱাত ব্যস্ত হৈ আছে। সেয়া চাওক, খালি স্কিপ কৰোঁকৈ থাকে ন, ইছৰাম একদম খালি স্কিপটো এনেকৈ থাকে। খালি সম্পূৰ্ণটো ভিডিঅ'টো চাই লওক ন। কথাটো মই ঠিকেই কৈছোঁ, কাৰণ আপোনালোকে খালি স্কিপ কৰোঁকৈ থাকে। মানে ফুল পুলি অনা হৈছিলে যে সেইদিনাখন ভিডিঅ'টো চাগে দেখাইছোঁ, আৰু ফুল পুলিকেইটা মানে ফুল দুটামান ফুলিছে। এই ফুলা বস্তুটো ফুলিবই। মানে দাদাজনে আহিছে, কৈছে ব'ল আমি চেণ্টাৰৰ পৰা আহোঁগৈ বোলে, মাছ আনিব যায়। আৰু ব'লা তেনেহ'লে মই এনেহে আছোঁ, বোলা অলপ ঘূৰি আহোঁগৈ। আৰু আহি পেলাই চেণ্টাৰত দেখিছোঁ মানে ইয়াত চাগে কিবা ফাংচন হৈ আছিলে নেকি স্কুলখনত, আৰু ফাংচন চাব আহিব লাগিছিলে। বাদ দিয়ক, কাইলৈতো সৰস্বতী পূজা। আৰু সৰস্বতী পূজা কিন্তু আপোনালোকে ভিডিঅ' লাগে যদি প্লিজ ফ'ল' কৰিব লাগিব দেই। আৰু ধুনীয়াকৈ এতিয়া মাছখিনি লৈ ল'লোঁ। মাছো আনি ঘৰ পালোঁ। আৰু আমাৰ ঘৰৰ কিনাৰতে দেখোন মানুহ ঘৰে দেখোন ৱাইফাই লগাই আছে। মানে কিনো ৱাইফাই আপোনালোকে চাগে বুজি পোৱা নাই। আমাৰ ইয়াত নেটৰ কাৰণে বহুত প্ৰব্লেম। আৰু ময়ো অৰ্ডাৰটো দি দিলোঁ, আমাৰো কাইলৈ লগাবলৈ আহিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, অন্য এটা ভিডিঅ' লগ পাইছোঁ। আজিলৈ বাই বাই।